এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। আজিৰ দিনটোত বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আমাৰ হাতত বিগ ব্ৰেকিং নিউজ কেইটামান আহি পৰিছে। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজি বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আপোনালোকক বিগ ব্ৰেকিং নিউজ আজি প্ৰথমটো খবৰ আপোনালোকক জনাবলৈ গৈ আছোঁ এই চেনেলৰ মাধ্যমেৰে। আপোনালোকে চাই আছে। এই মুহূৰ্তৰ প্ৰথম খবৰ, অসমৰ নিবনুৱা যুৱক যুৱতীক দিব 2 লাখকৈ টকা। খানাপাৰাত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আহি পৰিছে আমাৰ হাতত। বন্ধু বান্ধৱীসকল জনাই আছোঁ 2 লাখ নিবনুৱা যুৱক যুৱতীক লাভ কৰিব 2 লাখকৈ টকাৰ সাহায্য। নিবনুৱাসকলক স্বাৱলম্বী হ'বলৈ এই ধন দিব চৰকাৰে। খানাপাৰা বৃহৎ নিযুক্তি মেলাত নিবনুৱাৰ বাবে এই ঘোষণা মুখ্যমন্ত্ৰীৰ। জুলাই প্ৰকাশ পাব 22,776 পদৰ বিজ্ঞাপন। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। আপোনালোকে চাই আছে ছাপোৰ্ট টিভি লাইভ। জুলাই মাহত প্ৰকাশ পাব। কেইবাটাও বিভাগৰ নিযুক্তিৰ বাবে দিয়া হ'ব বিজ্ঞাপন। 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিদ্যুৎ বিভাগৰ বাবে প্ৰকাশ পাব 2500 পদ। কৃষি বিভাগৰ বাবে প্ৰকাশ পাব 2500 পদৰ বিজ্ঞাপন। অসম আৰক্ষীৰ বাবে পাব 2000 পদ। স্বাস্থ্য বিভাগৰ 600 পদ। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ তৃতীয় পৰ্যায়ৰ বাবে 2519টা পদ। চতুৰ্থ বৰ্গৰ বাবে 1347টা পদ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন 1000টা পদ। শিক্ষা বিভাগৰ বাবে প্ৰকাশ পাব 10,219টা পদৰ বিজ্ঞাপন। প্ৰতি বছৰে 20ৰ পৰা 25,000 যুৱক যুৱতীয়ে পাব চাকৰি। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে প্ৰতি বছৰে 20ৰ পৰা 25,000 নিযুক্তি পাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহিছে। প্ৰতি বছৰে মেধাৰ ভিত্তিত অসমৰ হ'ব মেগা নিযুক্তি। জুলাই শেষত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি। 1 লাখ নিযুক্তিক লৈ এতিয়ালৈ একো বিতৰ্ক হোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। নিজৰ ইউটিউব চেনেলত প্ৰকাশিত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিউজ ইউটিউব চেনেল। ৰন্ধন গেছৰ গ্ৰাহকে শীঘ্ৰেই কৰক এই কাম। এই মুহূৰ্তত অন্য এটা খবৰ, ৰন্ধন গেছৰ গ্ৰাহকে শীঘ্ৰেই কৰক এই কামটো। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। বন্ধুসকল আপোনালোকে চাই আছে ছাপোৰ্ট টিভি লাইভ। গ্ৰাহকলৈ জৰুৰী জাননী দিছে ইণ্ডিয়ান আইনে। আধাৰ কাৰ্ড মোবাইল নম্বৰৰ সৈতে লিংক কৰাৰ নাই নেকি ৰন্ধন গেছৰ বহীখন। মোবাইল নম্বৰ, আধাৰ কাৰ্ড নম্বৰ, ৰেচন কাৰ্ড বাহিৰে লিংক নকৰাকৈ জৰুৰী জাননী। আধাৰ ৰন্ধন গেছৰ বাহিৰ ফটো কপি মোবাইলৰ নম্বৰৰ সৈতে জমা দিয়ক নিজ গেছ এজেঞ্চিত। আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ আহিছে। এই মুহূৰ্তত আপোনালোকে চাই আছে ছাপোৰ্ট টিভি লাইভ। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। প্ৰতিগৰাকী আধাৰ কাৰ্ডৰ গৰাকীলৈ বিশেষ ৰেহাই দিছে। বিনামূলীয়াকৈ কৰিব পাৰিব আধাৰ কাৰ্ড আপডেট। অহা 14 জুনলৈ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আধাৰ কাৰ্ড। নাম ঠিকনা ভুল থাকিলে বিনামূলীয়াকৈ কৰিব পাৰিব শুধৰণি। অনলাইনত আধাৰ নথিপত্ৰ আপডেট কৰাৰ বাবে আবেদন দিব নালাগে মাচুল। আদায়ৰ দিব নালাগে মাচুল। UDIৰ জাৰি কৰিছে বিশেষ নিৰ্দেশনা। এই মুহূৰ্তত জনাই আছোঁ অন্য এটা খবৰ। UDIৰ জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আৰু হাই ছেকেণ্ডেৰী যি ফলাফল আছে টুইট যোগে জনাইছে 27 তাৰিখ ইয়াত দিয়া আছিলে, কিন্তু এতিয়া আপোনালোকে 31 মে'লৈকে আপোনালোকে ৱেইট কৰিব লাগিব। তাৰ পাছত আপোনালোকে ৰিজাল্টটো চাব পাৰিব। আজি হৈছে 26-27, তো আপোনালোকে 31 মে' পাছতহে আপোনালোকে হাই ছেকেণ্ডেৰী যি ফলাফল আছে সেইখিনি আপোনালোকে চাব পাৰিব। তো বন্ধু বান্ধৱীসকল ৱেবছাইটত মুকলি কৰি দিব। আপোনালোকে যিটো 27 তাৰিখে টুইট কৰিছিলে এইটো টুইট মানে ফল্ছ বুলি কোৱা হৈছে। ৰিটুইট কৰি পিনি কৈছে যে ষ্টুডেণ্টখিনি কোনো হাৰাছমেণ্ট হ'ব নালাগে, বৰ্তমান একো চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকে 31 মে' পাছত আপোনালোকে চেক কৰিব পাৰিব।
31 মে' পাছতহে আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব।